নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 6 নম্বৰ অধ্যায় আমাৰ ভাৰতীয় আই নামৰ কবিতাটিৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ঠিক আছে, এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। আহা 1 নম্বৰত অতি চমু উত্তৰ লিখা দিয়া আছে আৰু তাৰ ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতী আই বুলি কাৰ কথা কোৱা হৈছে। উত্তৰটোত লিখিবা কবি নলিনীবালা দেৱীয়ে কবিতাটিত ভাৰতী আই বুলি দেশমাতৃ ভাৰতবৰ্ষৰ কথা কৈছে। তাৰ পিছত লিখিবা মন মানক ফুলে কিয় পাহি মেলে বুলি কৈছে। উত্তৰটোত লিখিবা তোমালোকে মন মানক ফুলে প্ৰেমৰ পৰশ পাই পাহি মেলে বুলি কৈছে। তাৰ পিছত গ নম্বৰটো চাবা কবিৰ শান্তিৰ জিৰণি ঠাই কি। উত্তৰটো লিখিবা কবিৰ শান্তিৰ জিৰণি ঠাই হৈছে ভাৰতী আইৰ বা দেশমাতৃৰ কলা। ঠিক আছে, তাৰ পিছত ভাৰতী আইৰ কলা বুলিও দিব পাৰা তোমালোকে সেইটো, আৰু তাৰ পিছত নতুবা দেশমাতৃ ভাৰতী আইৰ কলা এনেকেও দিব পাৰা বা দেশমাতৃৰ কলা, তোমালোকে যেনেধৰণে সুবিধা দুটাৰ এটা শব্দ বহুৱাই লিখিবা। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চাবা নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত। উত্তৰটোত লিখিবা নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি হিচাপে খ্যাত। তাৰ পিছত ঙ নম্বৰটোত লিখিবা নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি। উত্তৰটো লিখিবা নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল সন্ধিয়াৰ সুৰ। ঠিক আছে, তাৰ পিছত 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটোত চাবা কবিয়ে ভাৰতী আইৰ কলাখনি কিয় শান্তিৰ জিৰণি ঠাই বুলি কৈছে। উত্তৰটোত চাবা তোমালোকে কবিয়ে ভাৰতী আইৰ কলাখনি শান্তিৰ জিৰণি ঠাই বুলি কৈছে। ভাৰতী আই অৰ্থাৎ ভাৰতবৰ্ষ হৈছে কবিৰ জন্মভূমি। নিজ জন্মভূমিৰ কলাত কবিয়ে পৰম সন্তোষ লভে, কিয়নো কবিৰ বাবে স্বদেশ হৈছে প্ৰাণৰ আপোন, স্বৰ্গতকৈও মনোৰম ঠাই। এই দেশ শৌৰ্যবীৰ্য আৰু ভাতৃত্ববোধৰ সমাহাৰ। আক্ষৰিক শক্তিৰ ইয়াত কোনো স্থান নাই। এইখিনিলৈকে তোমালোকে লিখি দিবা। ঠিক আছে, তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাবা বীৰ প্ৰসৱিনী বুলি কাক কিয় কোৱা হৈছে। উত্তৰটো চাবা বীৰ প্ৰসৱিনী বুলি কবিয়ে দেশমাতৃ ভাৰতবৰ্ষক কৈছে। কবিয়ে কৈছে যে তেওঁৰ মাতৃভূমিৰ বুকুতে বহুতো বীৰ বীৰাংগনাই জন্ম লভিছে আৰু সকলো সময়তে শত্ৰুৰ পৰা ভাৰতী আইক ৰক্ষা কৰিছে। সেয়েহে কবিয়ে ভাৰতী আইক বীৰ প্ৰসৱিনী আখ্যা দিছে। 4 নম্বৰ প্ৰশ্নটোত চাবা ব্যাখ্যা কৰা দিছে তোমালোকক। ব্যাখ্যা কৰাৰ 1 নম্বৰটো যিটো মানৱীয়তাৰ জীৱন গংগা, মানৱীয়তাৰ শব্দটো এইটো বাননটো ভুল হৈ আছে, তোমালোকে কাৰেক্ট কৰি ল'বা। মানৱীয়তাৰ জীৱন গংগা ইয়াতে বিচাৰি পায়, দানৱীয়তাৰ কুটিল দৰ্প ইয়াতেই লয় পায়। এতিয়া ব্যাখ্যাটো চাবা তোমালোকে বাক্য কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ভাৰতী সাহিত্য চয়নৰ অন্তৰ্গত নলিনীবালা দেৱী ৰচিত স্বদেশ প্ৰেমমূলক কবিতা আমাৰ ভাৰতী আইৰ পৰা তুলি অনা হৈছে। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰিবা। উক্ত কবিতা ফাঁকিৰ যোগেদি কবিয়ে, এইটো কবয়ে হৈ আছে দে, তোমালোকে এইটো কবিয়ে কৰি ল'বা, কবিয়ে দেশমাতৃৰ গুণ বখানিছে। তাৰপিছত আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰিবা আৰু লিখিবা কবিতা ফাঁকিত কবিয়ে কৈছে যে তেওঁ জন্ম লাভ কৰা দেশখনত বহু যুগৰে পৰা অনেক মানৱতাবাদী লোকে জন্ম লভিছে। এই মহান লোকসকলে তেওঁলোকৰ কৰ্ম আৰু জীৱনৰ আদৰ্শৰ মাজেৰে মানৱতাৰ বাণী বিলাই থৈ গৈছে। কবিৰ দেশৰ মানুহে কেৱল মানৱতাৰ গান গায়। ইয়াতে মানৱতা বাননটোত ৱাব হ'ব, এইটো তোমালোকে কাৰেক্ট কৰি ল'বা, অলপমান স্পেলিং মিষ্টেক হৈ আছে। এই দেশত আক্ষৰিক শক্তিৰ স্থান নাই, মিছা অহংকাৰ কুটিল দৰ্প এই দেশত নিজে নিজে লয় হৈ যায় বুলি কবিয়ে ক'ব বিচাৰিছে। এইখিনিলৈকে লিখি দিবা, ব্যাখ্যাটো কমপ্লিট হৈ যাব। ঠিক আছে, তাৰপিছত খ নম্বৰটো অ বীৰ প্ৰসৱিনী আই, অ মোৰ ভাৰতী আই। এতিয়া ব্যাখ্যাটো চাবা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নৰ অন্তৰ্গত নলিনীবালা দেৱী ৰচিত আমাৰ ভাৰতী আই নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
তাৰ পিছত চাবা এই কবিতা ফাঁকিৰ যোগেদি কবিয়ে ভাৰতীয় আইক বীৰ প্ৰসৱিনী আখ্যা দিছে কবিয়ে পাঠ্য অন্তৰ্ভুক্ত কবিতাটিৰ নিজৰ দেশ ভাৰতভূমিক মাতৃৰূপে কল্পনা কৰিছে আৰু ইয়াৰ মানুহবোৰক ভাৰত মাতৃৰ সন্তান বুলি কৈছে অতীজৰে পৰা এই দেশত অনেক মহান পুৰুষে জন্ম লভিছে আৰু সেই মহান পুৰুষসকলে তেওঁলোকৰ কৰ্ম আৰু জীৱনৰ আদৰ্শৰ মাজেৰে মানৱতাৰ মহান বাণী বিলাই থৈ গৈছে ইয়াত আখৰিক শক্তিৰ কোনো স্থান নাই কবিয়ে উল্লেখ কৰিছে যে ভাৰতীয় আইয়ে নিজক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ এই বীৰ পুৰুষসকলক জন্ম দিছে যিয়ে ভাতৃত্ববোধৰ প্ৰেমেৰে নিজ দেশক ৰক্ষা কৰিব পাৰিব হেহে কবিয়ে ভাৰতীয় আইক বীৰ প্ৰসৱিনী বুলি কবিতাটোৰ শেষত উল্লেখ কৰিছে ঠিক আছে এইখিনিলৈকে তোমালোকে লিখি দিবা এতিয়া 5 নম্বৰ কবিতাটোৰ যিটো মূল ভাৱ হেতু চাবা পাঠ্যপুথিত উল্লেখিত আমাৰ ভাৰতীয় আই শীৰ্ষক কবিতাটিৰ ৰচিতা হৈছে নলিনীবালা দেৱী কবিতাটোৰ মাজেৰে কবিৰ অন্তৰৰ স্বদেশ প্ৰেমৰ ভাৱ সুন্দৰ ৰূপত পৰিস্ফুট হৈছে কবিয়ে তেওঁৰ জন্মভূমি ভাৰতবৰ্ষক মাতৃ কল্পনা কৰিছে আৰু হেহে কবিতাটিত তেওঁ জন্মভূমি ভাৰতীয় আই আখ্যা দিছে কবিৰ বাবে স্বদেশ প্ৰাণৰ আপন শান্তিৰ জিৰণি ঠাই তেওঁৰ বাবে এই দেশ স্বৰ্গতকৈ অধিক মনোৰম অতীজৰে পৰা এই দেশত বহুতো মহান বীৰ পুৰুষে জন্ম লৈছে আৰু তেওঁলোকৰ কৰ্ম আৰু জীৱনৰ আদৰ্শৰ দ্বাৰা মানৱীয়তাৰ ধাৰা প্ৰবাহিত হৈ আহিছে এই দেশত দানৱীয়তাৰ কোনো স্থান নাই ভাৰতীয় আইয়ে জন্ম দিয়া বীৰ পুৰুষসকলৰ শৌৰ্য বীৰ্য আৰু ভাতৃত্ববোধৰ প্ৰেমে এই দেশক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰিব হেহে কবিয়ে ইয়াতে এইটো স্পেলিং মিষ্টেক আকৌ এটা হৈ আছে এইটো তোমালোকে কবিয়ে কৰি ল'বা হেহে কবিয়ে কবিতাটোৰ জৰিয়তে এই দেশখনক বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিবৰ বাবে দেশৰ স্বাধীনতাৰ যুঁজত আগবাঢ়ি আহিবলৈ এই বীৰ পুৰুষসকলক কাটৰভাৱে আহ্বান জনাইছে এইখিনিলৈকে লিখি দিবা ঠিক আছে তাৰ পিছত 6 নম্বৰ প্ৰশ্ন যেটো কবি নলিনীবালা দেৱীৰ সাহিত্যকৃতিৰ বিষয়ে লিখা উত্তৰটো চাবা কবি নলিনীবালা দেৱী অসমীয়া সাহিত্যত অতীন্দ্ৰিয় বা ৰহস্যবাদী কবি ৰূপে খ্যাত 1928 চনত তেওঁৰ প্ৰথম কবিতা যিখন কবিতা পুথি সন্ধিয়াৰ সুৰ প্ৰকাশ পায় তেতিয়াৰ পৰাই তেওঁ কবি ৰূপে প্ৰতিষ্ঠা লাভ কৰে ইয়াৰ পিছত তেওঁ কেইবাখনো কবিতা পুথি ৰচনা কৰে সেইবোৰ হ'ল সপোনৰ সুৰ পৰশমণি যোগ দেৱতা জাগৃতি অলকানন্দা তাৰ পিছত শেষৰখন কবিতা পুথি অলকানন্দাৰ বাবে তেওঁ 1969 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে এইখিনিলৈকে লিখি দিলে হৈ যাব এতিয়া ভাষা বিচাৰক যিখিনি প্ৰশ্ন আছে সেইখিনি চাম আমি বিপৰীত শব্দ লিখিবলৈ দিছে শান্তি অশান্তি স্বৰ্গ নৰক উদয় অস্ত সূৰ্য চন্দ্ৰ প্ৰেম ঘৃণা মানৱ দানৱ লয় সৃষ্টি তাৰ পিছত প্ৰত্যয় ভাঙি দেখুৱা এতিয়া চাবা ভাৰতী ভাৰত যোগ ই মানৱীয় মানৱ যোগ স্নি তাৰ পিছত প্ৰসৱিনী প্ৰসৱ যোগ অনি জিৰণি জিৰা যোগ অনি তাৰ পিছত আই শব্দটোৰ একে অৰ্থবাচক আন কি শব্দ আছে লিখা আই শব্দটোৰ একে অৰ্থবাচক শব্দ কেইটামান হ'ল মাতৃ মা মাতৃ জননী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা ধন্যবাদ